নমস্কাৰ, মই হোমেন কলিতাই মোৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। গুৱাহাটীত কিদৰে বাইক ৰেণ্টত লৈ আমি ফুৰিব পাৰিম বা ইয়াৰ কি ধৰণে আমি বুক কৰিব লাগিব, কি সুবিধা পাম, আজি এই বিষয়ে আমি আলোচনা কৰিম। এটা এপ্লিকেশ্যনৰ মাধ্যমেৰে বুকিং কৰিব লাগে। এপ্লিকেশ্যনটোৰ নাম হৈছে আহিজা। আহিজা আমি প্ৰথমে গৈ প্লে' ষ্টৰত চাৰ্চ কৰিলে পাই যাম। চাৰ্চ বাৰত ক্লিক কৰক আহিজা। এইটো মোৰ ইতিমধ্যে ডাউনলোড কৰা আছে। বাইক ৰেণ্ট ইন গুৱাহাটী এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া। ইয়াৰ ৰেটিং 4.6, এটা ভাল ৰেটিং হয়। ইয়াৰ ৰিভিউ বহুত ভাল আছে, আপোনালোকে পঢ়ি চাব পাৰে। ৰিভিউ পঢ়ি আপোনালোকে গম পাব এপটোৰ বিষয়ে বা বাইকখন ৰেণ্টত ল'লে আপুনি কি সুবিধা পাব। এতিয়া এইটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰিলে এনেধৰণৰ এটা সুন্দৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে দেখাইছে আহিজা.com, উই আৰ নৰ্থ ইষ্ট টুৰিজিম অন হুইলছ। ইয়াতে লগ ইন কৰি দিয়ক। ইয়াতে 10 ডিজিট আপোনাৰ মোবাইল ফোন নাম্বাৰটো এণ্টাৰ কৰিব লাগে। মই মোৰ নাম্বাৰটো এণ্টাৰ কৰি লৈছোঁ। গেট OTP। ভেৰিফাই নিজে হৈ যাব। লগ ইন ছাকচেছফুল। ইয়াত কিছুমান পাৰ্মিশ্যন দিব লাগে। মোৰ এইসমূহ পাৰ্মিশ্যন আগতে দিয়া নাই, চৰি, দিব লাগিব আকৌ নতুনকৈ। লোকেশ্যন পাৰ্মিশ্যন দিব লাগিব। ন'টিফিকেশ্যন পাৰ্মিশ্যন দিব লাগিব। অকণমান সময় ল'ব এইখিনিতে আপোনালোকৰ। কংগ্ৰেচুলেশ্যন, কনফিগাৰেশ্যন কমপ্লিট, চৰি। ইয়াতে দেখা পাইছে হাৰ্লি ডেভিডছন পাৰ আৱাৰ 499 টকা, পাৰ ডে 2499 টকা। বাজাজ ডমিনাৰ আছে, KTM পাব, বা এইফালে হোণ্ডা ইয়ন 4 চকীয়া যদি বুক কৰিব বিচাৰে। স্কুটি টুৰিং, মানে যদি আপোনালোকে গুৱাহাটীৰ পৰা বাহিৰত ধৰক মাজুলী বা এনেধৰণৰ ঠাইলৈ যাবলৈ বিচাৰে, এইকেইখন বাইক ল'লে ভাল হ'ব। হাৰ্লি ডেভিডছন, KTM ডিউক 390, 200 এইবিলাক আছে। ইকনমি বাইক আছে, বাজাজ পালচাৰ, তাৰপাছত হোণ্ডা, বিভিন্ন ধৰণৰ নতুন মডেলৰ বাইক আছে। ইয়াতে আপোনালোকে প্ৰাইচটো পাই যাব। ইয়াতে লোকেশ্যন 3টা আছে। এটা আছে গুৱাহাটী, এটা শ্বিলং, এটা শিলিগুৰি। এতিয়ালৈকে শ্বিলং আৰু শিলিগুৰি এতিয়ালৈকে অহা নাই, কামিং চুন, অতি সোনকালে আহিব। ইয়াতে চেল্ফ ড্ৰাইভ, মানে নিজে চলাব লাগিব। আপোনাৰ ড্ৰাইভাৰ বা তেনেধৰণৰ কোনো সুবিধা নিদিয়ে। নিজে আপুনি বাইকখন লৈ আহি যিমান সময় আপুনি চলাই সেইমতে পইচা দিব লাগিব। লগতে মানে যদি আপুনি লেট কৰিলেও আপোনালোকে ইয়াৰ মানে পইচাটো ভৰিব লাগিব। ইয়াতে আছে এক্সপ্ল'ৰ বুলি ইয়াত চালে গম পাব যে গুৱাহাটীত যিমানবোৰ ফুৰিব পৰা ঠাই আছে, কিমান দূৰ হ'ব, সকলোখিনি দিয়া আছে। গান্ধী মণ্ডপ, বালাজী টেম্পল, উমানন্দ, কামাখ্যা। তাৰ উপৰি গুৱাহাটীৰ বাহিৰতো আছে। কাজিৰঙা আছে, কাজিৰঙা নেশ্যনেল পাৰ্ক, গোলাঘাট, দেউকি মেঘালয়া, তাৰপাছত মানস নেশ্যনেল পাৰ্ক, মানাহ মেঘালয়, বিভিন্ন ধৰণৰ। শ্বিলং পিক, তাৰ পৰা গুৱাহাটীৰ পৰা শ্বিলং পিক 64.2 কিলোমিটাৰ। ইয়াতে সকলোখিনি মানে ধুনীয়াকৈ দেখাই দিয়া আছে। ইয়াতে আপোনালোকে কাজিৰঙা নেশ্যনেল পাৰ্ক ক্লিক কৰক। কাজিৰঙা নেশ্যনেল পাৰ্ক ক্লিক কৰিলে এনেধৰণৰ ফটো পাব। ফটো পোৱাৰ উপৰিও আপোনালোকৰ টাইমিংটো পাই যাব, কিমান সময়ৰ পৰা কিমান টাইমলৈকে থাকে। কাজিৰঙাটো ডেইলি খোলা থাকে বাৰু। ডেইলি মানে 7:30ৰ পৰা 5টালৈকে খোলা থাকে। ৰাতিটো আৰু অৰণ্যৰ মাজত যাব নোৱাৰি। ইয়াতে মেপ এখন আছে, মেপত ক্লিক কৰিলে ভিজিট কৰিব লাগিব। ভিজিট কৰিলে মেপটো ক্লিক কৰিলে গুগল মেপত ডাইৰেক্ট আপোনালোকে গৈ পাব। চৰি, মোৰ নেটটো অকণমান শ্ল' হৈ আছে।
ইয়াতে মই য'ত আছোঁ ঘৰৰ পৰা 2 ঘণ্টা 21 মিনিট লাগিব, 98 কিলোমিটাৰ ধুনীয়াকৈ আহি যায়। ইয়াতে কাৰ্চাৰৰ টাচ কৰিলে কোনফালে যাব লাগিব ধুনীয়া মেপ আহি গৈছে। ঠিক আছে, এইটো আপোনালোকে নিশ্চয় বুজিব পাৰিছে। বেক কৰি লৈছোঁ। বেক কৰিলে বুকিং কাষত আছে, বুকিং কাৰেণ্ট আৰু হিষ্ট্ৰী, মানে যদি বুকিং কৰে ইয়াতে আপোনালোকে চাব পাৰে। প্ৰফাইল এইটো মোৰ প্ৰফাইল আহি গৈছে। পেণ্ডিং ভেৰিফিকেশ্যন কমপ্লিট হোৱা নাই মোৰ। ভেৰিফিকেশ্যনটো কমপ্লিট কৰিব লাগিব। তাৰ পাছত ইয়াতে ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ আপলোড কৰিব লাগিব। তাৰ পাছত অল্টাৰনেটিভ আইডেণ্টি প্ৰুফ আপলোড কৰিব লাগিব, তেতিয়াহে আপোনালোকে বুকিং কৰিব পাৰিব। তাৰ পাছত আহিব চামাৰী এইটো কমপ্লিট হ'লে বেলেগ চামাৰী আহিব। তাৰপিছত ইয়াতে এটা তলত অপশ্যন আছে আৰ্ণ মানি বুলি। আৰ্ণ মানিত আপোনালোকে কি কৰিব পাৰে, যদি নিজৰ বাইক আছে বাইকখন আহি যা কোম্পানীত দি পেলাই আপোনালোকে ঘৰত বহি পইচা ইনকাম কৰিব পাৰে। ইয়াতে বি আৱাৰ পাৰ্টনাৰ বেনিফিটছবিলাক পঢ়ি চাব পাৰে। তাৰপিছত চাট কৰিব পাৰে, ইমেইলৰ সৈতে কণ্টেক্ট কৰিব পাৰে, ইমেইলৰ জৰিয়তে বা কল কৰি আপোনালোকে ইয়াৰ বিষয়ে জানিব পাৰে। এতিয়া আপোনালোকক জনাই আছোঁ। আৰু এটা ভাল সুবিধা আছে ইয়াতে, লাইভ মানে কিমান ডিগ্ৰী চেলচিয়াছ বা বৰষুণৰ সম্ভাৱনা এইবিলাক চাব পাৰে, ওপৰত ধুনীয়াকৈ আহি থাকে। আৰু লগতে আপোনালোকে যেতিয়া বাইক ৰাইড কৰি থাকিব তেতিয়া পেট্ৰল পাম্প কিমান দূৰত আছে, ATM কিমান দূৰত আছে সেয়াও চাব পাৰে। ইয়াৰ কাষত চাওক পেট্ৰল পাম্প বুলি আছে, ৰিলায়েন্স পেট্ৰল পাম্প 4 কিলোমিটাৰ, ৰিলায়েন্স পেট্ৰল পাম্প 4 কিলোমিটাৰ, ভোটপাৰা ইণ্ডিয়ান অইল 9.6 কিলোমিটাৰ। সকলো পেট্ৰল পাম্পৰ ডিটেইলছ ইয়াতে দিয়া থাকে। কিন্তু ডাইৰেক্ট মেপত গুচি যায়, মেপত আপোনালোকে চাব পাৰে। এক্সপ্ল'ৰ গৈ ATM চাব পাৰে, ATM কিমান দূৰত আছে। এইটো অৱশ্যে বহুত ভাল সুবিধা, এপটোৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰে ATM কিমান দূৰত আছে, 4.6 কিলোমিটাৰ। এতিয়া ইয়াতে মানে কি ধৰণে বুক কৰিব পাৰে সেইটো দেখাব বিচাৰিছোঁ। ধৰা হ'ল মই টুৰিঙৰ কাৰণে ক্লাছিক 350 চিলভাৰ ৰয়েল এনফিল্ডৰ এইখন, প্ৰফাইল ইনকমপ্লিট, মানে প্ৰফাইলটো কমপ্লিট কৰিহে, মানে ড্ৰাইভিং লাইচেঞ্চ বা আইডেণ্টি প্ৰুফ এইবিলাক আপলোড দিহে আপোনালোকে বুক কৰিব পাৰিব। ডাইৰেক্ট প্ৰফাইল আহি গৈছে, এইটো ছেভ কৰি দিলে ইনফৰমেশ্যন এণ্টাৰ মাষ্ট ID প্ৰুফ লাগিব, এইটো দেখাই আছে। ID প্ৰুফ আপলোড কৰিবই লাগিব। তাৰপাছত তেওঁলোকে ভেৰিফাই কৰিব, ভেৰিফাই কৰাৰ পাছতহে আপুনি বুকিং কৰি গুৱাহাটীৰ ভিতৰত গাড়ী চলাব পাৰে। ভাল সুবিধা এইটো আমাৰ গুৱাহাটীৰ বাবে। গুৱাহাটীত ইমান ট্ৰেফিক জাম হৈ থাকে, যদি আমি বাইক এখন লৈ পেলাই সোনকালে ইফালৰ পৰা সিফালে ঘূৰি আহিব পাৰোঁ, মানে চিটি বাছত ঘূৰাতকৈ বা তেনেকৈ ঘূৰাতকৈ বা, আৰু ভাল লাগে নিজৰ মানে নিজে বাইক এখন লৈ গ'লে টাউনত ফুৰিব ভাল, সৰু জেগাত যাব ভাল। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু মই বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, কাৰণ মই অলপ ব্যস্ত আছিলোঁ। এতিয়াৰ পৰা ৰেগুলাৰ নহ'লেও মাজে সময়ে ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো, আৰু লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব। তেতিয়া মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে ন'টিফিকেশ্যন পাই যাব। আজিলৈ ইমানেই, ধন্যবাদ। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।